এটা ঠাইত ফুনিন আৰু মই যাম ফুনিন কি ক'ব আজি এটা নতুন অভিজ্ঞতা অনুভৱ ল'ব যাই আছোঁ তাতে আমাৰ টিমৰ এজন বন্ধু অলৰেডি আছে যাই আছে আমি নতুনকৈ মানে চাব যাই আছোঁ যে কেনেকুৱা বস্তু হ'ব কি হ'ব পাছত দেখা পাব এইটো কি হয় নহয় এতিয়া নকওঁ আমাৰ লগত জড়িত হৈ থাকক দেখা পাব তেনেহ'লে বোলক চাওক হেল্ল' গাইজ আপোনালোকে ভিডিঅ' চাওক আৰু এনজয় লওক কিবাতো ভাল লাগিব মোৰ ভিডিঅ' চাই কিনে গতিকে চাওক আৰু এনজয় লওক Light up the night. Electric hearts in a city so bright. We're chasing dreams through pixel streams, dancing shadows under glowing beams. Let the rhythm take control. আমি ৰাইট সাইডৰ পৰা লেফ্ট সাইডলৈ পাৰ হলো কাৰণ সেইটো দেখিছানে গাইজ যিটো ৰ'দৰ ওপৰেদি টাৰ পাৰ হৈ দিছে কিন্তু আচলতে সেইটো টাৰ নহয় বান্দৰ পাৰ হোৱাৰ কাৰণে টাৰ দিছে কাৰণ ইয়াত বহুতো এক্সিডেণ্ট হৈ থাকে কাৰণ ৰাইজে এইবিলাক কাম কৰিছে ভাল লাগিল কাৰণ আমি এখন ঠাইলৈ যাম যিখন ঠাই বহুত সুন্দৰ ঠাই চিপনচিলা আপোনালোকে ভিডিঅ'টো চাই থাক ঠাইটো উপভোগ কৰক ফুনিনে কি কৈছিল হাকছি না বৰ্তমান ফুনিন আৰু মই বহি আছো এইপিনে পুৰা শ্বুটিং আৰম্ভ হৈ আছে তো ফুনিন কি ক'ব কি ক'ম শ্বুটিং চাই আছোঁ বৰ্তমান ষ্টাৰ্ট হোৱা নাই হ'ব আৰু চাই আছোঁ ছেট আপবিলাক কেনেকৈ কি হৈ আছে চব চাই আছোঁ আমাৰ লগত আপুনিও চাই থাকক ঠিক আছে আপোনালোকে চাই থাকক মই বুজাই দি আছোঁ কেনেকৈ শ্বুটিংবিলাক কৰে সিহঁতে চাই থাকক তাকেতো কইলান ফোন করছে কাই কইলান কুলেন Tomato feel kan jian bol feel kan. তোমার খুশি হবে ক্যামেরা আউট দে ওই জিগা নো এটা ফাটাব লাগে কি কো আমার বন্ধু প্রোডাকশনৰ ডাইৰেক্টৰ পুৰা এক্সাইটেড কেনেকুৱা অভিজ্ঞতা নতুন এটা কাম টোপনি লাগিছে কিবা এটা ক'ব নেকি আপুনি নতুন কাম মানে ভালে কাম মানে ভালে কিন্তু মইলা টোপনি লাগিছে কাৰণ ৰাতি কোৱা নাই নেকি
নাই নহয় হাতলে পূজা দোৱা কামখিনি শেষ হ'ল তো গতিকে আপোনালোকে চাই থাকক বহুত ইণ্টাৰেষ্টিং লগা হ'ব এতিয়া আমি শ্বুটিংখিনি আৰম্ভ কৰিব সিহঁতে গাড়ী আহি গ'ল নাৰিকল খাই আছোঁ চব পূজা দিয়া শেষ হ'ল গতিকে আপোনালোকে চাই থাকক বঢ়িব লাগিব তো শ্বুটিং আৰম্ভ হৈ আছে তো চাই থাকক আপোনালোকে শ্বুটিংটো বেলেগ এটা কাম নিয়ৰৰ জুনুকা শ্বৰ্ট ফিল্ম আহিব আপোনালোকে বহুত মৰম দিব গাইজ তাতে এটা ডাইৰেকশ্যনত দি আছিল এটা কথা কৈছিল মানে ডাইৰেকশ্যনে তো ক'ব লাগিছিল কি থিয় হৈ থাকিব লাগে গাইজ কি কয় বাইদেউ ঘুমাই থাকিব বুলি কৈছিল মানে তো ইয়াৰ কাৰণে বহুত ফানি হ'ল गजब बेइज्जती है কিন্তু এটা কথা ভালকৈ জানো কি কথা মোৰ মাৰ্কৈ অলপমান কম অলপমান কম অলপমান অলপ গেপ দিম নেকি মোৰ মাৰ্ক অলপমান কম তুই কয় দিন ইফালে নাচাবি কি এতিয়া ৰেপি অলপমান কম তাকে আমি আনে হিবাৰ কাট কথা কম আমি জিলা বেলেগ এটা লোকেশ্যনত এইটো হ'ল গাইজ ৰেডিঅ' আজিকালি গান নুশুনে কাৰণ কিয় সকলোৰে হাতে হাতে মোবাইল হ'ল আগতে মানুহে ইমান এটা মোবাইল ইউজ কৰা নাছিল বা নাজানিছিল সেইকাৰণে ৰেডিঅ' ব্যৱহাৰ কৰিছিল তো ভাল লাগিল পুৰণি বস্তু এটা চাই কিনে ফাৰ্ষ্ট টাইম কৰিব চেষ্টা কৰিছোঁ যে এখন বহুত দিনৰ পৰা প্লেনিং কৰি আছিলোঁ যে এখন শ্বৰ্ট ফিল্ম কৰিম তাতে মই নিজে মুখ্য চৰিত্ৰত অভিনয় কৰিম তাকে ভাবি ফাইনেলি এইবছৰ স্ক্ৰিপ্টটো ৰেডি কৰিলোঁ তাৰপিছত মিউজিকখিনিও প্ৰায় অলমষ্ট কমপ্লিট হৈছে বাকী অকণমান বেকগ্ৰাউণ্ড স্ক'ৰ বাকী আছে বাকী আহি আছে আপোনালোকৰ সন্মুখত এখন ধুনীয়া ছবি ভাল পাব আপোনালোকে আশা কৰিছোঁ সকলোৱে চাব আৰু সহযোগিতা কৰিব আমাৰ লগত যাতে অনাগত দিনত আমি ভাল কাম কৰিব পাৰোঁ তাতে আশা ৰাখিছোঁ আৰু এতিয়া শ্বুট চলি আছে আমাৰ চাওক আৰু আপোনাৰ ছবিখন কোনটো চেনেলত আহিব সেইটো ক'বচোন মোৰ ছবিখন মোৰ নিজৰ চেনেল কুমাৰ চনৰ মিউজিকেল চেনেলটোত আহিব আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰিলে ফ'ল' কৰিব শ্বেয়াৰ কৰিব ঠিক আছে ধন্যবাদ ভাইটিও আছে সেইখন ছবি তো গতিকে ভাইটি মানে চৰিত্ৰ অভিনয় কৰিছে মই কৈছিলোঁ হিজিৰাৰ পাত এটা কৰিছিলোঁ নাচলাকে ক'বলৈ দৰ্শকে মৰম দিব চেনে দিব যিহেতু আনকমন এটা মানে কেৰেক্টাৰত লৈছে আৰু তো দৰ্শকে চাব কেনেকুৱা হয় ইয়াৰ মানে অভিজ্ঞতা কেনেকুৱা ভাইটি আপোনাৰ ইমান এটা নহয় ঠিক তথাপিতো মানে কৰি আছোঁ ভালকৈ মানে আগুৱাই যাম বুলি ভাবিছিলোঁ কিন্তু কি হয় নাজানো মই আপোনালোকে মৰম দিলেখিনি আমি আগুৱাই যাব পাৰিম সেইটোৱে আৰু আপোনালোকে ভিডিঅ'খন সকলোৱে মৰম দিব আশীৰ্বাদ কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আমি যাতে টোপাই আগুৱাই যাব পাৰোঁ সেইটোৱে কামনা আপোনালোকৰ চেনেলটোৰ নামটো কৈ দিয়ক চেনেলটোৰ নাম হৈছে আমাৰ দাদাৰে হয় কুমাৰ চৰণৰ মিউজিচিয়েল বুলি আছে তো তাতে আপোনালোকে সকলোৱে পাব তো এইখিনিয়ে তো চাব আৰু মৰম দিব দেই আৰু এই দাদাকো আপোনালোকে মৰম কৰিব ভাল ভিডিঅ' বনাই আছে ধুনীয়াকৈ তো মৰম দিব দেই ধন্যবাদ পুৰা ৰাতিটো শ্বুটিং চলি আছে
গাইজ পুৰা ৰাতিটো শ্বুটিং চলি আছে, পুৰা এক্সাইটেড, চবে পুৰা ৰেডি হৈ আছে, তো পুৰা চাইলেণ্ট। দাদা অভিজ্ঞতা কেনেকুৱা? মজা মজা। আগতে কৰি পাইছা? একদম একদম। খুৰা কৰি পাইছা আগতে? মইতো আগতে কৰি পোৱা নাই, এইবাৰে প্ৰথম চেষ্টা কৰিছোঁ। অভিজ্ঞতা আছে? ভাবিলোঁ বুঢ়া বয়সত এবাৰ কৰি চাওঁ। আচ্ছা আচ্ছা, ঠিকে আছে ঠিকে আছে। এনে অভিজ্ঞতা কেনেকুৱা? অভিজ্ঞতা মানে তেনেকুৱা অভিজ্ঞতা মোৰ নাই। আজি মাত্ৰ আহিছোঁ মই। ঠিক আছে, হ'ব। শ্বুটিং শেষ হ'ল আজিৰ কাৰণে, একেবাৰে শেষ নহয় আজিৰ কাৰণে। ঘৰত আহি পালোঁ, বহুত ৰাতি হ'ল, বহুত ভাগৰ লাগিছে। গতিকে টাটা বাই বাই, বেলেগ এটা ভিডিঅ'লৈ লগ পাম সকলোকে। ধন্যবাদ।